একচুৱেলি মই ECG মোৰ ব্লাড টেষ্ট ECG এইবিলাক কিছুমান ডায়েগনষ্টিক চেণ্টাৰত কৰিব যাব আছিলে চ' মই কৰিব গ'লোঁ আপোনাৰ আল্ট্ৰা কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ বেলতলা ছাৰ্ভেত আছে সেইটো তাতে মই কৰিব গ'লোঁ তাতে মই ব্লাড টেষ্ট কৰিলোঁ আজি আপোনাৰ 8 তাৰিখ ন আজি গৈছিলোঁ হয় আপোনাৰ 3:30 মানত গৈছিলোঁ হয় চ' যেতিয়া মই গ'লোঁ তাতে মই আল্ট্ৰাচাউণ্ড কৰালোঁ ব্লাড টেষ্ট কৰালোঁ তাৰপিছত মই ECGলৈ গ'লোঁ ECG যেতিয়া মই গ'লোঁ যেতিয়া মই বেডত যেতিয়া মই শুলোঁ তেতিয়া মানে ক'লে যে আপুনি চেঞ্জ কৰক কাপোৰখিনি মই তেতিয়া চেঞ্জ কৰিলোঁ মোৰ ইনাৰৱেৰখিনিও তাহাঁতি ক'লে যে চেঞ্জ কৰি লওক তেতিয়া মই ৰাইট ছাইডে টাৰ্ণ কৰিলোঁ দেখিছোঁ যে CCTV কেমেৰা এটা আছে চ' যেতিয়া মই সুধিলোঁ যে CCTV কেমেৰাটো এনেকৈ বুলি সুধিলোঁ ভিতৰত য'ত চেঞ্জ কৰিছোঁ য'ত ECG হ'বলগীয়া আছিলে সেই বেডখনত শুই পিনে মই ৰাইট ছাইডে চাইছোঁ যে কেমেৰা এটা চ' তেখেতসকলক সুধিলোঁ যে এইটো কেমেৰাটো তেখেতে ক'লে যে এইটো কেমেৰা আপোনাৰ ফালে ফ'কাছ কৰা নাই জাষ্ট ড'ৰৱেটোত আছে যোনটো ফালে মানুহ অহা যোৱা কৰে তাই ক'লোঁ বোলো সেইটোতো হ'ব নোৱাৰে তাৰপিছত আকৌ তাহাঁতি নিজৰ বাইকটো চেঞ্জ কৰিলে যে এইটো কাম নকৰে এতিয়ালৈকে সেইটো এক্টিভেট হৈ থকা নাই মই ক'লোঁ যে নাই মই নকৰাওঁ ECG মই ইয়াতে ষ্টপ কৰিম চ' মই নকৰালোঁ তাৰপিছত মই কমপ্লেইন কৰিলোঁ মেনেজাৰক ত' মেনেজাৰো ইমানটা মানে কোঅপাৰেটিভ নহয় তেখেতসকলে কৈছে যে নাই আমাৰ এইটো হোৱা নাই চ' কেমেৰামেন মইলো যোনে CCTV কেমেৰাটো ইনষ্টল কৰিছে তেখেতসকলক মাতক তাহাঁতি কৈছে যে এতিয়া আহিব নোৱাৰে চ' তাহাঁতি ডিলে কৰি আছে তাৰপিছত হঠাৎ CCTV ভিতৰত 2জনী নাৰ্ছ আছিলে হয় বেলেগ কোনো মেইল নাছিলে বাৰু কিন্তু তথাপিও কেমেৰাটো কথা সোধাৰ লগে লগে তাহাঁতি মানে বহুত বিভিন্ন ধৰণৰ এক্সকিউজেছ উলিয়ালে যে নাই আমাৰ এইটো ইনষ্টল নাই বা এক্টিভেট নাই সেনেকৈ কৈ পিনে মানে বস্তুটো ডিলে কৰি আছে যে মানে এইটো একো নহয় আৰু সেই বুলি কৈ আছিলে কিন্তু তথাপিও মই কমপ্লেইন কৰিলোঁ তাৰপিছত যেতিয়া মই পুলিচ ষ্টেচনত কমপ্লেইন কৰিলোঁ তাহাঁতি আহিলে ইনভেষ্টিগেট কৰিলে তাৰপিছত তাহাঁতি গম পোৱা হৈছে যে তাহাঁতি সেইটো য'ত ষ্ট'ৰ হৈ থাকে ষ্ট'ৰেজটো তাহাঁতি আঁতৰাই দিছে মানে পুলিচৰ আগত দেখুওৱা নাই আৰু কিমানো চাগে গৈছেও তাতে কিন্তু তাহাঁতসকলে চাগে এইটো বস্তু মানে ফিল কৰা নাই যে কেমেৰাটো তাহাঁতৰ ফালে আছে আজি মই বহুতবাৰ চোৱা পাছত মই দেখিছোঁ যে কেমেৰাটো মোৰ ফালে ফেচ কৰা হৈছে আৰু মই তাতে চেঞ্জ কৰিছোঁ আৰু সেইবিলাক ফুটেজ আছে চ' মানে মই এইটোৱে বিচাৰোঁ যে আৰু এইটো বাই এইটো কেতিয়াও হ'ব নোৱাৰে কোনো আপোনাৰ ECG ৰুম য'ত মাইকী মানুহে কাপোৰ সলায় তাতে কেতিয়াও কেমেৰা হ'ব নোৱাৰে সেইটো বস্তু যাতে চবেই গুৰুত্ব দিয়ে আৰু মোৰ ঘৰ যোৰহাট হয় ঘটনাটো আজি আপোনাৰ 3:30 to 4:30 ভিতৰত আল্ট্ৰা কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ আপোনাৰ ছাৰ্ভে বেলতলা এইটো ভিডিঅ'ত দি মই এইটোৱে এৱেৰনেছ জগাব বিচাৰিছোঁ যে কেতিয়াও যাতে এইটো ভুল নকৰে কেতিয়াও ECG ৰুম বা যিকোনো মানে এনেকুৱা ডায়েগনষ্টিক চেণ্টাৰ য'ত মানে মহিলাসকলে কাপোৰ সলায় তাতে যাতে কেমেৰা হ'ব নালাগে এইটো যাতে ষ্ট্ৰিক্টলি মানে প্ৰহিবিটেড কৰি ৰাখে